নমস্কাৰ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সপোনৰ ওপৰত বহুতেই বহু ধৰণৰ মতামত আগবঢ়াইছে। সেইবোৰ চাই বা শুনি আপোনালোকে একেবাৰে হতবাক নহ'ব। কাৰণ বহুতে এনেধৰণৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰিছে যে আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই কাষ্ট চাৰ্টিফিকেট লাগিব। এইবোৰ একেবাৰেই মিছা কথা। আপোনালোকে একেবাৰে আচৰিত নহ'ব। বহুতে আকৌ এনেধৰণেও কৈছে যে গছপুলি ৰোৱা ফটো লাগিব, গছপুলি ৰোৱা যিখন চাৰ্টিফিকেট আছিল সেইখন চাৰ্টিফিকেট লাগিব। কিন্তু এতিয়ালৈকে সেইবিলাক একো কথাই SRLM ফালৰ পৰা জানিবলৈ দিয়া নাই। আপোনালোকে সেইবোৰ শুনি ভয় নাখাব বা সেইবোৰ মিছা বুলি আপোনালোকে আঁতৰি আহিব। কাৰণ SRLM তৰফৰ পৰা আপোনালোকৰ ভিঅ' প্ৰেচিডেণ্ট ছেক্ৰেটৰী নাইবা JS জীৱিকা সখী বাইদেউসকলক মাতি এই মহিলা উদ্যমিতা আঁচনিখনৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিব। আৰু সেই ট্ৰেইনিঙত তেওঁলোকক ধুনীয়াকৈ বুজাই দিব যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, ফৰ্মখনৰ লগত কি কি ডকুমেণ্ট দিব লাগিব, নাইবা ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। আৰু সেইমতে আহি আপোনালোকৰ ভিঅ' কাৰোবাক নহয় কাৰোবাক শিকাই দিব। সেইমতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। তেতিয়া তেওঁলোকেতো ক'বই যে ফৰ্মখন ফিল আপ কৰোঁতে এইটোৱে ডকুমেণ্টছ লাগে বা গছপুলি ৰোৱা চাৰ্টিফিকেটখন লাগে নে নালাগে, কি লাগে ডকুমেণ্টছ, তেতিয়াহে আপোনালোকে বিশ্বাস কৰিব। কাৰণ এনেই বহুতে বহুত ভুৱা ভিডিঅ' প্ৰস্তুত কৰি আছে। এই ফৰ্মখন যে দেখিছে, এই ফৰ্মখনত আপোনালোকে এতিয়া ফিল আপ নকৰিব। কাৰণ অলপমান ভুল হ'লে ফৰ্মখন ৰিজেক্ট কৰা হ'ব। ৰিজেক্ট কৰাৰ লগে লগে আপুনি সেই 10,000 টকাৰ পৰা বঞ্চিত হ'ব। আৰু দিয়কচোন, ইমান দিন থকাৰ পিছত যদি 10,000 টকাৰ পৰা বঞ্চিত হ'ব লাগে